নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ এটা এপছ লৈ আহিছোঁ, যিটো এপছৰ বিষয়ে আপোনালোকে জানি আচৰিত হ'ব আৰু আপোনালোকৰ বহুত ভাল হ'ব। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে এই এপছটোৰ বিষয়ে জানিব পাৰিব। বন্ধুসকল, মই এটা এপছ আছে মোৰ ওচৰত, যিটো এপছৰ আপুনি কাৰোবাৰ নাম্বাৰ ইয়াত দি আপোনাৰ নাম্বাৰটো নজনাকৈয়ে ফোন কৰিব পাৰিব বেলেগ এটা নাম্বাৰলৈ। তেনেহ'লে বলকচোন বন্ধুসকল, মই কেনেকৈ কৰে তাক দেখাইছোঁ। এপছটো ইয়াত অ'পেন কৰিব। প্ৰথমতে এইটো মোৰ এপছটোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। ইয়াত আহিব, ইয়াত আহি যোৱাৰ লগে লগে কণ্টিনিউ কৰিব। কণ্টিনিউ কৰি ইয়াত আপুনি যিটো নাম্বাৰ দিব, আপোনাৰ এইটো নাম্বাৰত নহয়, যিকোনো বেলেগ এটা নাম্বাৰত আপুনি ফোন কৰিব বিচাৰিছে না, আপুনি যি বিচাৰে, যোনটো নাম্বাৰৰ পৰা কল কৰিব বিচাৰে, আপুনি নাম্বাৰটো ইয়াত টাইপ কৰিব। যেনেকৈ মোৰ এয়াৰচেলৰ নাম্বাৰ এটা আছিলে, যিটো নাম্বাৰ মোৰ ব্লক হৈ গ'ল। মই এতিয়া সেই নাম্বাৰটো ইয়াত দিব বিচাৰিছোঁ, 85418644। এই নাম্বাৰটো আছে। ইয়াত হৈ যোৱাৰ লগে লগে ইয়াত ডাউন কৰি দিব, এইটো ক্লিক কৰি দিব, প্ৰচেছিং হ'ব। তাৰপিছত আপুনি ইয়াত এতিয়া যোনটো নাম্বাৰ, এইটো ক্ল'জ কৰি দিব। ইয়াত যোনটো নাম্বাৰত আপুনি কল কৰিব বিচাৰিছে, সেই নাম্বাৰটোৰ ওপৰত এতিয়া এটলিষ্ট মই এইটো মোবাইলত মই কল কৰিম। এইটো মোবাইলত কল কৰাৰ মই নাম্বাৰটো মাৰিছোঁ। মই ইয়াত এই নাম্বাৰ এতিয়া মই কল কৰিম। এই নাম্বাৰটো মই যিটো নাম্বাৰ দিছিলোঁ, সেই নাম্বাৰটোতে আহিব ফোন। এইটো হ'ল জিঅ' নাম্বাৰ, এইটো মই জিঅ' দেখিছে, এইটো জিঅ' নাম্বাৰত আহিব ফোনটো। আৰু অলপ টাইম ল'ব। ইয়াত চব নাম্বাৰটো আহিল, এইটো এয়াৰচেল নাম্বাৰত আহিল, জিঅ' নাম্বাৰ 9854918644। এইটো জিঅ' চিম, এইটো নাম্বাৰত আহিল। মোৰ ইয়াত মোৰ যিটো ফোন মাৰিছোঁ, এইটো ফোন মাৰিছোঁ, ইয়াত জিঅ' লাগি আছে। আপোনালোকে চাব পাৰিব, ইয়াত জিঅ' 4G দেখা আছে। মই জিঅ' ফোনৰ পৰা মাৰিছোঁ, কিন্তু এইটো জিঅ' চিমৰ নাম্বাৰ নহয়, এইটো এয়াৰচেল চিমৰ নাম্বাৰ। তেনেহ'লে বন্ধুসকল, কেনেকুৱা লাগে ভিডিঅ'টো জনাব, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।